নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকৰ কেতিয়াবা হঠাৎ কোনো কাৰণবশতঃ যেনে মোবাইল বেয়া হৈ ছফ্টৱেৰ আপগ্ৰেড কৰি বা আন এটা মোবাইল ব্যৱহাৰ কৰাত আপোনাৰ কণ্টেক্টৰ পৰা নম্বৰবোৰ ডিলিট হৈ গৈছে। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কণ্টেক্টৰ নম্বৰবোৰ ফোন ষ্ট'ৰেজৰ পৰা মেমৰি কাৰ্ডত কেনেকৈ ছেভ কৰিব পাৰি তাকে দেখুৱাবলৈ লৈছোঁ, যাতে আপোনাৰ কণ্টেক্টৰ পৰা ফোন নম্বৰবোৰ ডিলিট হৈ গ'লেও পিছত আকৌ ৰিষ্ট'ৰ কৰিব পৰা যায়। তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। ফ্ৰেণ্ডছ, প্ৰথমতে আপোনাৰ মোবাইলত মেমৰি কাৰ্ড লগোৱা থাকিব লাগিব আৰু তাৰপিছত আপোনাৰ মোবাইলৰ কণ্টেক্টত গৈ ক্লিক কৰিব। তাৰপিছত ৰাইট ছাইডত আপুনি দেখিব তিনিটা ডট চিন আছে আৰু তাতে টেপ কৰি দিব। টেপ কৰি দিয়াৰ লগে লগে ইম্পৰ্ট এক্সপৰ্ট কণ্টেক্টছ বুলি লিখা আছে, ইয়াতে গ'লেও হ'ব আৰু নাইবা ছেটিংছত গৈ দেখিব প্ৰথমতে ইম্পৰ্ট এক্সপৰ্ট কণ্টেক্টছ বুলি লিখা আছে আৰু তাতে টেপ কৰি দিব। দিয়াৰ লগে লগে আপুনি তলত গৈ দেখিব এক্সপৰ্ট টু ষ্ট'ৰেজ লিখা আছে আৰু তাতে টিপ কৰি দিব। টেপ কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে লিখা আহিব ইয়ৰ কণ্টেক্ট লিষ্ট উইল বি এক্সপৰ্টেড টু ফাইল। তাৰমানে আপোনাৰ SD কাৰ্ডত আপোনাৰ এতিয়া ফাইল হিচাপে মানে কণ্টেক্ট লিষ্টটো গুচি যাব। ইয়াতে অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ কণ্টেক্ট লিষ্ট ফাইল ৰূপে মানে মেমৰি কাৰ্ডলৈ গুচি গৈ আছে। আৰু তাৰপিছত আপুনি ওপৰত এনেকৈ টানি দেখিব এক্সপৰ্টিং ফিনিছড, তাৰমানে আপোনাৰ ফাইল এক্সপৰ্ট হৈ গ'ল তাৰমানে মেমৰি কাৰ্ডত। তাৰপিছত আপুনি এনেকৈ বেক কৰি গৈ আপুনি এতিয়া ফাইল মেনেজাৰত গুচি যাব। ফাইল মেনেজাৰত গুচি গৈ আপুনি এতিয়া মেমৰি কাৰ্ডত চাব। মেমৰি কাৰ্ডত যোৱাৰ পিছত আপুনি তলত এনেকৈ গৈ চাব ইয়াতে 00001 VCF, তাৰমানে এইটো আপোনাৰ কণ্টেক্ট লিষ্টটো ফাইল আকাৰত ইয়াতে ছেভ হৈ গৈছে। এতিয়া যদি আপুনি এই ফাইলটো কণ্টেক্টত লিষ্ট আকাৰত ল'ব বিচাৰে তেনেহ'লে ইয়াতে টেপ কৰি দিব। তাৰপিছত মোৰ ইয়াতে MI একাউণ্ট দেখাইছে, MI একাউণ্ট মানে মোৰ ফোন ষ্ট'ৰেজ, আৰু তলত দুটা মোৰ জিমেইল একাউণ্ট দেখাইছে। আৰু আপোনালোকৰ ওপৰত ফোন ষ্ট'ৰেজ লিখা থাকিব পাৰে, আপুনি জাষ্ট ফোন ষ্ট'ৰেজত টেপ কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেইখিনি কণ্টেক্ট যিটো ফাইল আছে গোটেইখিনি আপোনাৰ কণ্টেক্ট এপত গুচি যাব লিষ্ট আকাৰত। আৰু ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পাইছে। মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু মোৰ AMT চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।